বিৰোধিতা কৰি মাত্ৰ দুটা পৰামৰ্শ আগবঢ়াবলৈ ওলাইছো মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া ডেফিনেটলি শিক্ষা ব্যৱস্থাটো উন্নত কৰিবৰ কাৰণে আপোনাৰ আঢ়াই মিনিট ইনফ্ৰাষ্ট্ৰাকচাৰৰো দৰকাৰ শিক্ষক ছাত্ৰ অভিভাৱক এটা সমন্বয়ৰ প্ৰয়োজন হয় এই সমন্বয়টো আনিবলৈ চেষ্টা কৰিছে চৰকাৰে যিমান পাৰে কিন্তু তাৰ লগতে এই আটাইবিলাকক পৰিচালনা কৰিবৰ কাৰণে যেটো এডমিনিষ্ট্ৰেশ্যন ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন থাকে আমি এলিমেণ্টাৰী এডুকেশ্যনৰ ডিস্ট্ৰিক্ট অফিচাৰে কওঁ বা অন্যান্য যিবিলাক ডিস্ট্ৰিক্ট লেভেলৰ অফিচাৰ থাকে সেই অফিচাৰবিলাক সিনচিয়াৰ হয় নে নহয় তেওঁলোকে সময়মতে ইনস্পেকশ্যন কৰিছে নে নাই তেওঁলোকৰ লেবছেছবিলাক তেওঁলোকে চাইছে নে নাই বিষয়বিলাকো চিন্তা কৰিব লাগে মই এটা সৰু এক্সাম্পল দিছোঁ এইটো মই আপোনালৈ হোৱাটছআপ কৰি পাছ কৰি দিম আৰু হাৰ্ড কপি লাগিলেও মই দিব পাৰিম মই মোৰ অঞ্চলৰ কথা কৈছোঁ বিটিসি অঞ্চলত আজি বিটিসি অঞ্চলত যেটো আমি এপইণ্টমেণ্ট দিব নোৱাৰো বিটিসিয়ে মানে সেকেন্ড গ্ৰেড অফিচাৰ গেজেটেড অফিচাৰৰ পৰা আৰম্ভ কৰি মাত্ৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত আপোনালোকে গ্ৰেড 2 গ্ৰেড 1 গোটেই এছিষ্টেণ্ট ইন্সপেক্টৰ যিসকলক কয় ইন্সপেক্টৰ অফ স্কুল যিবিলাকক কয় তেনেকুৱাকৈ 17টা অফিচাৰৰ পোষ্ট খালী আছে এটা সৰু এৰিয়াত গতিকে অলমোষ্ট নাই বুলি ক'লেও হয় কেনেকৈ এডমিনিষ্ট্ৰেশ্যনটো নাথাকিলে এখন স্কুল চলিবৰ কাৰণে হেডমাষ্টাৰ শিক্ষকসকলৰ ওপৰত প্ৰিন্সিপাল ভাইচ প্ৰিন্সিপাল থাকে বাকিবিলাকৰ ওপৰত আৰু তেওঁবিলাকে যদি ঠিকমতে কাম নকৰে তেওঁবিলাকক চাবৰ কাৰণে জেনাৰেল এডমিনিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ থকা দৰকাৰ গতিকে এইখিনি চোৱা দৰকাৰ আছে বুলি ভাবিছোঁ এইটো হৈছে মোৰ প্ৰথম পৰামৰ্শ মাত্ৰ 5 মিনিট সময় মোৰ দ্বিতীয় পৰামৰ্শটো হৈছে আঢ়াই মিনিট আপোনাৰ আঢ়াই মিনিট দিয়া হৈছে নাই নাই 5 মিনিট আছে আমাৰ গোটেইকেইটা টাইমটো মই হেৰি কৰিছোঁ ইয়াত লিখা আছে আঢ়াই মিনিট গতিকে দ্বিতীয় প্ৰস্তাৱটো হৈছে খুব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ময়ো কেইবাবাৰো কৈছোঁ তেওঁ এখন বিজ্ঞান কলেজ ডিগ্ৰী কলেজ তাতে দিছে 80% কমপ্লিট হৈছে ইতিমধ্যে এই বিজ্ঞান ডিগ্ৰী কলেজখনত ডিগ্ৰী বিজ্ঞানত পঢ়িবৰ কাৰণে সমগ্ৰ কালেগাঁও এৰিয়াত মই আপোনাক কৈছিলোঁ শিক্ষামন্ত্ৰী মহোদয় এখনো বিজ্ঞান হাই ছেকেণ্ডাৰী নাই অথচ কালেগাঁৱৰ ওচৰে পাজৰে হাই ছেকেণ্ডাৰী 5খন আছে 5খনতো এখনতো বিজ্ঞান হাই ছেকেণ্ডাৰী নাই যাৰ কাৰণে সেই বিজ্ঞান ডিগ্ৰী কলেজখনত কোনে পঢ়িব এতিয়া ক'ৰ পৰা আহিব পঢ়িবলৈ এই খুব গুৰুত্বপূৰ্ণ এইটো বিষয় যে স্পেচিয়েলি 80% কমপ্লিট হৈছে হয়তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেইবাখনো কলেজ একেলগে অপেনিং কৰিব তেতিয়া এইখন কলেজো হয়তো পঢ়ি যাব তাৰপিছত যেতিয়া ক্লাছ আৰম্ভ হ'ব ক'ৰ পৰা এটা ষ্টুডেণ্ট আহিব মই আপোনাক 3খন হাই ছেকেণ্ডাৰীৰ নাম দিছোঁ য'ত নেকি প্ৰত্যেকখন হাই ছেকেণ্ডাৰীত 200কৈ ল'ৰা ছোৱালী বছৰত তেওঁলোকৰ পাছ কৰি ওলায় গতিকে 600 ল'ৰা ছোৱালীৰ নিশ্চয় 200 বা 300 সায়েন্স পঢ়িব তেওঁলোকে পঢ়িবৰ কাৰণে ব্যৱস্থা নাই ইয়াৰ উপৰিও চেয়াৰমেন ডাঙৰীয়া যে এডুকেশ্যন ডিপাৰ্টমেণ্টটো ইমান ডাঙৰ ডিপাৰ্টমেণ্ট নিউ এডুকেশ্যন পলিচি লোৱাৰ ফলত ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে যিখিনি কাম কৰিবলৈ প্ৰচেষ্টা চলাইছে তাৰ ভিতৰত ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগতে আমাৰ কিছুমান লেবছ আছে মোৰ অলপ আগতে উৎপল বৰা ডাঙৰীয়াই যিখিনি বক্তব্য ৰাখিছে মোৰ যেহেতু সময় নাই 100% মোৰ তেওঁৰ বক্তব্যত সমৰ্থন আছে বিশেষকৈ হাই ছেকেণ্ডাৰীবিলাকৰ টিচাৰ এপইণ্টমেণ্টৰ সময়ত হাই স্কুলত যেতিয়া এপইণ্টমেণ্ট দিব লগত হাই ছেকেণ্ডাৰীখন আছে গ্ৰেজুৱেট টিচাৰৰ লগত যদি MA MSc টিচাৰবিলাক এপইণ্টমেণ্ট আপোনালোকে লয় কাৰণ MA MSc টিচাৰবিলাকো গ্ৰেজুৱেট টিচাৰৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকে এপইণ্টমেণ্ট পাইছে এইবিলাকক যদি প্ৰিফাৰেন্স দিয়ে অবভিয়াছলি আপোনালোকে যিবিলাক হাই ছেকেণ্ডাৰীত এপইণ্টমেণ্ট দিলে কিছুদিন আগতে মাত্ৰ 14-15 দিন আগত তাতে এখন হাই ছেকেণ্ডাৰীত 4জন টিচাৰ লাগে আপোনালোকে ক'ৰবাত এজন দিব পাৰিছে ক'ৰবাত 2জন দিব পাৰিছে একেলগে সকলোবিলাক দিব লাগে সেই কথাটো মই ক'ব বিচৰা নাই গতিকে বৰা ডাঙৰীয়াৰ কোৱাৰ নিচিনাকৈ এই কনচিডাৰেশ্যনটো যদি আনে তেতিয়াহ'লে সামূহিকভাৱে এটা বছৰ 2টা বছৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে পাব আৰু তেওঁলোকৰ শিক্ষা ব্যৱস্থাটো সুকলমে চলি থাকিব লাগিব এতিয়া বিটিসি এৰিয়াত মই কৈছোঁ যদি উৎপল বৰা ডাঙৰীয়া সেই কথাটো কৈছে যিমান স্কুলত মেট্ৰিক চেণ্টাৰ আছে
যিমান স্কুল হাই ছেকেণ্ডেৰী আছে এইবিলাকত যেহেতু পৰীক্ষা হয়, যদি জেওৰাখন নাথাকে, পাকা ৱাল নাথাকে, তাত চেণ্টাৰ নিদিয়ে। গতিকে BTCয়ে এটা সিদ্ধান্ত লৈছে ইতিমধ্যে যে BTCৰ মেট্ৰিক চেণ্টাৰ নথকা স্কুলবিলাকত য'ত বাউণ্ডৰী নাই তাত কম্পালচৰি বাউণ্ডৰী দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। মই ভাবোঁ বৰা ডাঙৰীয়া সমগ্ৰ অসমৰ মেট্ৰিক চেণ্টাৰ আৰু হাই ছেকেণ্ডেৰীবিলাকত য'ত পৰীক্ষা হয় সেইবিলাকত যদি ৱালৰ ব্যৱস্থা কৰে, মই ভাবোঁ এইটো যথেষ্ট সুবিধা হ'ব। আদাৰৱাইজ প্ৰত্যেকটা ডাঙৰ ৰাস্তাৰ ওচৰত যিবিলাক LP স্কুল আছে সেইবিলাকৰো ৱাল নাই। তাত ল'ৰা ছোৱালীবিলাকে দৌৰি গ'লে শিক্ষকৰ হাহাকাৰ, দুজন শিক্ষক 5টা ক্লাছ পিছে পিছে দৌৰি যাব নোৱাৰে ষ্টুডেণ্টৰ, গতিকে ৰাস্তাত এক্সিডেণ্ট হোৱাও দেখা যায়। সেইবিলাকতো ৱালৰ প্ৰয়োজন আছে। গতিকে শিক্ষা ব্যৱস্থাটো উন্নত কৰাৰ লগতে শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ছাত্ৰ ছাত্ৰীখিনিও জীৱন আমি ৰক্ষা কৰিব লাগিব। গতিকে মই এইখিনিকে কৈ বহুত শিক্ষা ব্যৱস্থা আগুৱাই লৈ যাবলৈ এইখন চৰকাৰে প্ৰচেষ্টা চলাইছে। এডুকেশ্যন মিনিষ্টাৰ ডাঙৰীয়াক BTCৰ যিটো সমস্যা মই তেখেতলৈ পঠিয়াই দিম, তেখেতে যাতে এইটো চাই, বিশেষকৈ গ্ৰেড 1 গ্ৰেড 2 অফিচাৰ আমি এপইণ্টমেণ্ট দিব নোৱাৰোঁ, ৰাজ্য চৰকাৰে দিয়ে, এই ব্যৱস্থাটো যাতে কৰে। আৰু যি ছায়েন্স ষ্ট্ৰীম বিচাৰিছোঁ সেই 2খন বা 3খনত দিলে কলেজখন ৰান কৰিব পাৰিব। থেংক ইউ স্পীকাৰ মহোদয়।